Hello guys, good morning and welcome back to my another new vlog. So बहुत दिन हल मैं vlogs बनवा নাই. तो आज आमार निजाम এখন ट्रिप दिसे तार माने यार লগত যাব লাগে. যাব যোৰহাট, চকিয়া, শিৱসাগৰ, তিনচুকীয়া, পাছিঘাট. ইয়াৰ কিবা কাম আছে তা আমাক ফ্ৰী ট্ৰিপ দিছে. তো হিচাপত মই গৈ আছো. তো ইয়াৰ পৰা সিধা যাম সিধা মানে কি যত যাম ভাল প্লেস পালে দেখাম ভাল ভাল বস্তু দেখাবলৈ ট্রাই কৰিম. তো শিৱসাগৰ গলে তলাতল ঘৰ দেখাম, ৰং ঘৰ দেখাম. বৰ্তমান আছো এতিয়া কাজিৰঙা তেজপুৰ পাই কিনে তাতে কিবা কিবি খাই গৈ আছো. আপোনালোকক কাজিৰঙা ৰোড ভিউবোৰ দেখাই থাকো অলপ চাই থাকক. বহুত সময় আহিলো গাড়ীৰে. তো গাড়ীত বহি কিনে ভাগৰ লাগে. তো ইয়াত এখন এনাৰ ৰেষ্টুৰেণ্ট ওলাইছে. তো ভাবিলো অলপ কিবা কিবি খাই লওঁ. তো খোৱাৰ আগত আপোনালোকক এটা বস্তু দেখাই লওঁ. তো গাইজ চাওক ইয়াত কিমান ধুনীয়া ধুনীয়া আমাৰ তাৰমানে কি কাঠেৰ বস্তুৰে কিবা কিবি তাৰমানে জীৱ জন্তু এইবোৰ বনাই ৰাখিছে. তো অলপ ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক. ভাই গড় বনাই থৈছে, হৰিণ বনাই থৈছে. ইয়াত চাই লওক ওচৰৰ পৰা অলপ. এইবোৰ কি মাছ বনাইছে, কিবা কিবি আৰু বনাইছে. তো হেল্ল' গাইজ, আপোনালোকক দেখালোঁ কাঠৰ জীৱ জন্তু. তো কেনে লাগিছে কমেণ্ট কৰি জনাব. তো ইয়াৰ পৰা চাহ পানী খাই ওলালোঁ. তো আজিৰ ব্লগটো তেনেকুৱা মানে কি বেছি এটা সুবিধাৰ নহ'ব, কাৰণ আমি জাষ্ট গাড়ীৰে গৈ আছোঁ আৰু ৰাস্তাৰ পৰা যিমানখিনি ভিউ পইণ্ট আছে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, কাৰণ আমাৰ যাব লাগে বহুত দূৰত. তো ৰাখিলেও ইমান সময় ৰখিব নোৱাৰোঁ. তো আমি তাৰ পৰা চাহ পানী খাই ওলাই কিনে কাজিৰঙাৰ পৰা চিধা আহি পাই গৈছোঁ এতিয়া যোৰহাট. তো আপোনালোকক অলপ যোৰহাট টাউনখন তাৰমানে গাড়ীৰ পৰাই দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ. তো চাই থাকক আৰু কমেণ্ট কৰি জনাওক কেনে লাগিছে আজিৰ ব্লগটো, প্লাছ যোৰহাট টাউনটো আপোনালোকক কেনে লাগিছে. এইখন ষ্টাৰ্টিং টাউন হয়. তো অলপ আগত যাই কিনে ফুললৈ চাব পাৰিব. আজিৰ ব্লগটোত তাৰমানে কি যিকোনো বস্তু আপোনালোকক ডিটেইলিং দেখাব নোৱাৰিম, কাৰণ আগতে কৈ দিছোঁ আমাৰ বহুত দূৰত যাব লাগিব. তো বেছি সময় এঠাইত ৰখিব নোৱাৰিম. তো যিমানখিনি হ'লেও আপোনালোকক ট্ৰাই কৰিম. তো আৰু কমেণ্ট কৰি জনাব গাইছে আপোনালোকে ভিডিঅ'বোৰ চাই থাকে কমেণ্ট নকৰে, তাৰমানে কি বৰ লাগে অলপ. কমেণ্ট কৰিলে উৎসাহ লাগে ভিডিঅ' বনোৱাত. তো এনেও মই এক্টিভলি কাম কৰি যাব পৰা নাই, কাৰণ পাৰ্চনেলি কিবা প্ৰব্লেম থাকে. তো আপোনালোকৰ ওপৰত চব কিছু আপোনালোকে যদি ভালদৰে ছাপোৰ্ট কৰে তেতিয়াহ'লে বনাবলৈ তাৰমানে কি উৎসাহ জাগি উঠে. কাৰণ যিয়ে এইবোৰ ভিডিঅ' চিডিঅ' বনাই মানুহে ভাবে যে এই কেমেৰা ধৰি গ'ল কিবা কিবি বগি গ'ল, এইবোৰে এবাৰ বনাই চাব আপোনালোকে. তো তেতিয়াহে গম পাব কেনেকুৱা কষ্ট লাগে. তো এইবোৰ কষ্ট নাই, আপোনালোক এণ্টাৰটেইন হয়, আপোনালোকক এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰোঁ. তো যিমান পাৰোঁ যিমান সম্ভৱ তো ভাল কণ্টেণ্ট বা ভাল ব্লগ দিবলৈ ট্ৰাই কৰিম. জাষ্ট আপোনালোকে ছাপোৰ্ট কৰিব, কমেণ্ট কৰিব, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব. হেল্ল' গাইছ, আমি আহি পাই গ'লোঁ এতিয়া যোৰহাট টাউন. তো বহুত ডাঙৰ টাউন হয়. তো নিজামৰ ইয়াত পাৰ্টি আছে. তো ইয়াত তাত ডিল কৰিব গৈছে. মই আৰু চপি বহি আছোঁ গাড়ীত. পাৰ্কিঙৰো ঠাই নাই, এনেই এঠাইত ৰখি আছোঁ. পুলিচ আহিলে এনেই ফাইন কাটি দিব. প্ৰায় খাৰুপেটিয়াৰ পৰা ইয়াতলৈকে 240 কিলোমিটাৰ আহিলোঁ. তো গাড়ীত বহি থাকি বহুত ভাগৰো লাগিছে. তো ইয়াত ভাল এখন হোটেল চাই কিনে খাম. ইয়াৰ পৰা খাই কিনে চিধা যাম ডিব্ৰুগড়ৰ পৰা চিধা ডিব্ৰুগড় অলপ ৰখি কিনে তাৰ পৰা যাম ঢলা শদিয়া, তাৰপিছত আকৌ পাছিঘাট হৈ কিনে
কালি আহিম আজি চাগে ডিব্ৰুগড়লৈকে যাব পাৰিম তাত থাকিম ভিডিঅ'টো চাই থাকক আৰু চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অকণমান ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব যোৰহাট টাউনখন কেনে লাগিছে ইয়াত আহি কিনে এটা বস্তু ভাল লাগিছে বহুত চাফ চিকুণ হয় আপাৰ আছামটো ৰাস্তাবোৰো বহুত ভাল তো ৰাস্তাৰ ভিউ লোৱা নাই তো ভিডিঅ'টো ডাঙৰ হ'বৰ কাৰণে ৰাস্তাৰ ভিউ চাইডবোৰ লোৱা নাই মাজে মাজে অলপ যোৰহাটৰ টাউনৰ ভিউটো লৈছোঁ তো আপোনালোকক দেখাবৰ কাৰণে তো কমেণ্ট কৰি জনাব কেনে লাগিছে আপোনালোকক যোৰহাটৰ টাউনটো গাইছ তাৰমানে কি যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে আগতে শিৱসাগৰ ওলায় তো শিৱসাগৰত যদি ৰখোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তলাতল ঘৰ আৰু ৰংঘৰ যদিহে ৰখোঁ আৰু এনেও আমাৰ হাতত টাইম নাই টাইম বহুত লেট হ'ল সন্ধিয়া হ'লেই আৰু আমাৰ যাব লাগিব ডিব্ৰুগড় হৈ তিনিচুকীয়ালৈকে তো আজি যেনেকৈ নহওক তিনিচুকীয়া পাব লাগিব তাৰপিছতহে আমি অহাকালি ঢলাশদিয়া হৈ পাছিঘাট হৈ ঘৰলৈ যাব পাৰিম চাওঁ কি হয় যদি শিৱসাগৰৰ টাইমত যাই কিনে পাওঁ তো দেখাম আপোনালোকক তো গাইজ যিটো ভাবি আহিছিলোঁ সেইটো নহ'ল তাৰমানে শিৱসাগৰত ভাবিছিলোঁ আপোনালোকক তলাতল ঘৰখন দেখাম কিন্তু নহ'ল টাইম হোৱা নাই তো আমি ইয়াত এখন শিৱসাগৰতে আছোঁ বৰ্তমান এখন ডমিন'জত পিজ্জা খাই আছোঁ তো ফাৰ্ষ্ট টাইম খাই আছোঁ পিজ্জা গাইজ পিজ্জাখিনি খাই কিনে এতিয়া চিধা আৰু একো নেদেখাওঁ চিধা যাম তিনিচুকীয়ালৈ শিৱসাগৰত কিবা কিবি খাই কিনে চিধা ডিব্ৰুগড় হৈ তিনিচুকীয়াত আহি গৈছোঁ কাৰণ তিনিচুকীয়াত কাম আছিল তো কামটো হোৱাই নাই ৰাতি 10:30মান বজাত আহি কিনে পাইছোঁ ইয়াত তিনিচুকীয়াত তো এইখন হোটেলত আমি লৈছোঁ ইয়াত আমাৰ টপ ফ্ল'ৰত আমাৰ ৰুম তো এইখন হ'ল ৰাতিৰ তিনিচুকীয়াৰ ভিউ আৰু এইখন আছিল আমাৰ ৰুমৰ ভিতৰৰ দৃশ্য তো দেখালোঁ নট বেড আৰু আমি হোটেলত আহি কিবা কিবি অৰ্ডাৰ কৰিছিলোঁ গাইছি বহুত কষ্টলি হয় 160 টকাকৈ লৈছে এখন এটাকে থালি আৰু ইমানখিনিকে ভাত দিছে গাইছ তিনিচুকীয়াত হোটেলবোৰ নাই এই বেছি ঠগ বাছ এই হোটেল কিবা কিটচেন বুলি নাম আছে তাৰমানে কি আমি ইয়াত পনীৰ বাটাৰ অৰ্ডাৰ কৰিছিলোঁ এইবোৰ পনীৰ বাটাৰ দিয়া নাই চাওক আলুৰ লগত আমাক এনে বাটাৰৰ গ্ৰেভি লগাই কিনে দিছে আৰু এনে 240 টকাকৈ লৈছে বেয়া লাগিছে দে তিনিচুকীয়া গাইছ চাই লওক তো এইখন আমাৰ হোটেল একেবাৰে আমি টপ ফ্ল'ৰত আছোঁ তো ইয়াৰ পৰা আপোনালোকক দেখাই দিওঁ তিনিচুকীয়াৰ ভিউ তো কালিৰ ব্লগত চাব পাৰিব তিনিচুকীয়াৰ ভিডিঅ'টো তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ তো চাই কেনে লাগিছে আজিৰ ব্লগটো কমেণ্ট কৰি জনাব আৰু যিয়ে চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'